অসমৰ এখন দীঘলীয়া আৰু জনপ্ৰিয় ধাৰাবাহিক নাম হৈছে বেহাৰবাৰী আউটপোষ্ট আৰু এই বেহাৰবাৰী আউটপোষ্টত নতুনকৈ অভিনয় কৰা অচিচাৰ প্ৰকৃততে কোন হয় তেখেতৰ সম্পূৰ্ণ পৰিচয় তেখেতৰ প্ৰকৃত পৰিচয় তেখেতৰ প্ৰকৃত নাম কি তেখেতৰ পৰিয়ালত কোন কোন আছে তেখেতে কেনেকৈ অভিনয় জগতত তেখেতে খোজ দিলে তো সম্পূৰ্ণখিনি যে আপোনালোকক তেখেতৰ বিষয়ে অচিচাৰ নতুন অচিচাৰৰ বিষয়ে আপোনালোক জনাবলৈ চেষ্টা কৰিম তো আপোনালোকৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব নমস্কাৰ আপোনালোক সকলোকে আশা কৰা সকলো ভালে আছে আৰু আজিৰ এই ভিডিঅ'তে আমি বেহাৰবাৰী আউটপোষ্টৰ নতুন অচিচাৰৰ বিষয়ে আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম নতুন অচিচাৰ বেহাৰবাৰী আউটপোষ্টৰ নতুন অচিচাৰৰ প্ৰকৃত নাম হৈছে মৃদুৎপল মহন্ত মৃদুৎপল মহন্তৰ জন্ম হৈছিল 2000 চনৰ 24 জানুৱাৰী তাৰিখে আৰু তেখেতৰ ঘৰ হৈছে গুৱাহাটী তেখেতৰ পৰিয়ালত তেখেতৰ পিতৃ মাতৃ আৰু তেখেতৰ এগৰাকী ভাইটি আছে তেখেতৰ পিতৃৰ নাম হৈছে নৰেন্দ্ৰ মহন্ত আৰু তেখেতৰ মাতৃৰ নাম হৈছে ৰিন্তি মহন্ত আৰু তেখেতৰ ভাইটিৰ নাম হৈছে প্ৰদ্যুৎপল মহন্ত তেখেতে ইয়াৰ আগত কোনো ধৰণৰ ধাৰাবাহিকত অভিনয় কৰা নাছিল এই বেহাৰবাৰী আউটপোষ্টখনেই হৈছে তেখেতৰ প্ৰথমখন ধাৰাবাহিক য'ত তেখেতে অভিনয় কৰিছে আৰু এই বেহাৰবাৰী আউটপোষ্টত তেখেতে নতুন অচিচাৰৰ ৰূপত তেখেতে অভিনয় কৰিছে আৰু আপোনালোকে তেখেতৰ অভিনয় চাই কেনেকুৱা পাইছে বাৰু যদি আপোনালোকে তেখেতৰ অভিনয় চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ধৰণৰ অভিনেতাসকলৰ বায়োগ্ৰাফীৰ ওপৰত মই আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিম ধন্যবাদ